এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈছে প্ৰায় আমি ভৈৰৱ কুণ্ডলৈ ওলাই আছোঁ সো এই দাদা আমাৰ কাৰ চলাই আছে এতিয়া গাড়ী লাহে লাহে আগবাঢ়িব আৰু মেইন ৰোড পামে আৰু অলপ আছে অলপ পিছত মেইন ৰোড পাম এতিয়া দাদাহঁতৰ পিছে পিছে গৈ থাকোঁ তাৰপিছত মেইন ৰোডত চাওঁ কি হয় মই আগতো যাব পাৰোঁ পিছতো যাব পাৰোঁ এই আগৰ গাড়ীখনত আমাৰ খৰি ডিজে হণ্ডা এইবিলাক চব যাই আছে তাতে বাচন পত্ৰবিলাক আছে বাপ্পা ঐ ইমান ধূলা আমি যাম ভৈৰৱ কুণ্ড 8:30 বাজে ইয়াৰ পৰা 70 কিলোমিটাৰ মান হ'ব আমাৰ দেৰি হ'ল 7টা মানত ওলাব লাগিছিল আমি লেট হৈ গ'লো কি আৰু কৰিব পাৰিব এতিয়া উপায় নাই এতিয়া আমি মেইন ৰোড পামেই মেইন ৰোড পালোৱে আৰু এইটো মেইন ৰোড আহি গ'ল আমাৰ এইফালে চিধা আমাৰ ঘৰৰ পৰা বগামাটি ওচৰে হয় এতিয়া দাদাহঁতক অভাৰটেক কৰিব লাগিব এতিয়া চাওঁ মোৰ এটাই ভয় লাগি আছে মোৰ তাৰমানে যিটো মোবাইলটো যিটো মাউণ্ট কৰি ৰাখিছোঁ সেইটো মানে অলপ লুজ আছে আৰু মই টেপ আঠা যিটো সেই টেপ আঠাৰে মাউণ্ট কৰিছোঁ চ' মোৰ ভয় লাগি আছে মোবাইলটো স্পীড ব্ৰেকাৰ যেতিয়া ব্ৰেক মাৰিম বা কিবা কৰিম তেতিয়া নেকি খুলি যায় সেইটো মোৰ এটা ভয় লাগি আছে চাওঁ বাৰু এতিয়া গৈ আছোঁ লাহে লাহে দাদাহঁতে পিছফালে আছে ইয়াতে লাহে লাহে আহি আছে চ' এতিয়া শুক্লাই পাম আমি শুক্লাই ৰিভাৰ শুক্লাই পাৰ্কখনৰ নাম চেঞ্জ কৰিছে এতিয়া কিবা বেলেগ নাম এটা দিছে এইটো হ'ল শুক্লাই দলঙত উঠিম এতিয়া এইটো শুক্লাই দলং এইটো নদী হল পার্ক এইটো শুক্লাই পার্ক বাঙালীপৰা পামে বেছি দূৰ নাই এই টাৰ্ণিং এটা আছে এই টাৰ্ণিংটো পাৰ হ'লে বাঙালীপৰা চকটো পাম
বঙালীৰ পৰা আহি গ'লোঁ আমি বঙালীৰ পৰা যদি আমি সিধা যাওঁ তেতিয়াহ'লে আমি বগামাটি পাম সেইফালে সিধা ক'লে বগামাটি তেতিয়া আমি যাম ৰাইট চাইডে কাৰণ আমি গৈ আছোঁ ভৈৰৱ কুণ্ড ডিলাৰখন বন্ধ আছে এইখন ডিলাৰৰ পৰাই মই লৈছিলোঁ মোৰ এই R15খন ডিলাৰখন এটা বন্ধ আছে এইবিলাক বগামাটি যাব এইবিলাক যে আহি আছে গাড়ী এইবিলাক চব বগামাটি যাব পুৰা নাচি নাচি আহি আছে এইবিলাক চব বগামাটি যাব এইফালে ৰাইনো লিখা আছে যে এইফালে গ'লে ৰাইনো পাৰ্ক বা ট্ৰি হাউচ পাব এইটো ৰোডেদি গ'লে ৰাইনো পাৰ্ক বা ট্ৰি হাউচ পোৱা যায় ৰাইনো পাৰ্কৰ ওচৰতে ট্ৰি হাউচখন হয় মই ফাৰ্ষ্ট ভিডিঅ'টো সেইটোৱে আছিল ব্লগৰ যিটো ভিডিঅ' দিছিলোঁ মই সেইটো ট্ৰি হাউচ সেইদিনা মই তাৰমানে ৰাইনো পাৰ্কত যোৱা নাছিলোঁ তাৰমানে টাৰ্গেট আছিলে বেলেগ দিন যাম সেইদিনা এনেই তাৰমানে গাড়ীৰ কাৰণে আহিছিলোঁ গাড়ী কাগজ নিব আহিছিলোঁ তো সেইকাৰণে সোমাই গ'লোঁ আৰু তেতিয়া ভাবিলোঁ একবাৰ সোমাই চাওঁ কেনেকুৱা কি এয়া বান্দৰ কি ধুনীয়া বান্দৰ বহি আছে ভৈৰৱ কুণ্ড আহি গ'লোঁ মানে এতিয়া এই টিকেট ল'ব লাগে টিকেটটো ল'লোঁ চ' 40 টকা লৈছে বেছি লোৱা নাই নাম্বাৰ নাই যিহেতু অলপ প্ৰব্লেম হ'ব বুলি ভাবিছিলোঁ মই কাৰণ আমাৰ কাৰখনৰ যিহেতু নাম্বাৰ নোট কৰিছে চ' যিয়ে নহওক ঠিকে আছে আই থিংক এইটো কিবা হ'ব পাৰ্কিং চাৰ্জ হ'ব মোৰ মতে এতিয়া ভতিজা আৰু ভণ্টি মোৰ লগত আহিছে চ' ৱেলকাম টু ভৈৰৱ কুণ্ড কোনফালে গ'ল একো পাত্তা নাপালোঁ মই গাড়ী বা ক'ত নিছে ক'ত বা কি কৰিছে একো গম পোৱা নাই মই হেলমেটটো বাৰে বাৰে নামি আহি আছে সেইটো প্ৰব্লেম হৈ আছে মোৰ বাকী একো নাই চাব পাৰে আপোনালোকে তো তেনেকুৱা একো চাবলগীয়া নাই মই তেনেকৈ বগামাটিৰ দৰে তেনেকুৱা একো পোৱা নাই আমাৰ বগামাটি যেনেকৈ বোট চলাব ইয়াতে বা নাও চলাব পাৰি নে নাই ৰাফটিং বা হ'ব নে নাই সেইটো মই গম নাপাওঁ
গ'ল গাড়ীবিলাক বাৰু এতিয়া ভৈৰৱ কুণ্ড আহি পাইছোঁ কিন্তু ক'ত পাৰ্কিং কি একো গম পোৱা নাই গাড়ীখন পাইছোঁ মই এতিয়া সোনকালে বা আমাৰ দাদাহঁতে গাড়ী চলাইছোঁ গমেই পোৱা নাই এতিয়ালৈকে এতিয়া ইমান স্পীডত গৈছে সিহঁতে মই কেমেৰাটো ফিটিং কৰি মানে মোবাইলটো মই হেলমেটত লগাই আহি আছিলোঁ ইমান স্পীডত গৈছে মানে মই একো ক'ব পৰা নাই ক'ত কি হৈছে কুকুৰৰ পোৱালি চাব যাই আছোঁ এতিয়া চাওঁ কেনেকুৱা আহিছে শুনিছোঁ এতিয়া কি হয় এতিয়া ৰিয়েলিটিটো চাব লাগিব এতিয়া ৰিয়েলিটি কি সেইটো চাব গৈ আছোঁ আমি এতিয়া প্ৰাইচটো কেনেকুৱা হয় আমি ৰিয়েলিটিটো গম পাম এতিয়া মোবাইলটো পৰিলে ইয়াৰ পৰা আছে আৰু তো অলপ আগত আছে মোৰ মাতটো ক্লিয়াৰ আহিছেনে নাই মই সেইটো নাজানো এই তাতে দলং এটা আছে দলং মানে এটা ডেম হয় সেই ডেমটোৰ কাষতে তাৰমানে কুকুৰৰ পোৱালি লৈ আহিছে কিছুমান তো সেইটো চাব যাই আছোঁ আহক ব্ৰিডটো কি এইটো কি ব্ৰিড হয় লেবাৰডৰ নহয় ভুটীয়া এইটো কি হয় ভুটীয়া কিমান কৰিছে 5000 মালটো জানা ক'তো নাপাবি এই মাল লগত নাপাবি